আৰু এইটো চাওকচোন ৱাটাৰফল দেখিছে। আৰু এইপিনে কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে, খটখটি বনাব পাৰে। এইপিনে দেখিব হয় আৰু এইপিনে দেখিব পাৰিছে একদম কেনেকুৱা। আকৌ লগ পালে দেই নেক্সট টাইম। জয় বদ্ৰীজী। ধুনীয়া কেনেকুৱা লাগিছে ভাইহঁত? হা মজা নে কি ক'বা? গংগা নহয় অলকনন্দা। আপোনালোকে সকলোৱে চাগে সেয়া স্কুলত চাগে আগতে গাই আহিছে। অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুনিৰ দেশ। হেল্ল' অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছেগৈ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু স্বাগতম জনাইছোঁ মানে কি ক'ম আৰু গাইজ, 3 নম্বৰ ধাম দৰ্শন কৰিবলৈ পালোঁ। বহুত কষ্টৰ ফলত, বহুত চিন্তা ভাৱনা কৰি আমি কালিয়ে আহি পাইছিলোঁ, কিন্তু কালি আমি দৰ্শন নাই কৰা। কৰিম দৰ্শন, আৰু দৰ্শন কৰাৰ আগতে আপোনালোকক মই ইয়াৰ বজাৰখন দেখাই দিছোঁ। বৰ্তমান আমি আছোঁ বদ্ৰীনাথ, আৰু বদ্ৰীনাথৰ প্ৰাংগণৰ এয়া বজাৰ এইবোৰ। আৰু সেইটো ৰাস্তা দিয়ে আমি আহিছিলোঁ, আহি পেলাই ইয়াতে ৰখিছিলোঁ। আৰু মোৰ বেক চাইডেই আছে বদ্ৰীনাথ, আৰু এইপিনে একদম পাহাৰ 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 এইপিনে দেখিব পাৰিছে নহয়, পাহাৰ 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 পাহাৰ। আৰু ইয়াৰ ফ্ৰণ্টতে আমি পূৰা ৰৈ আছোঁ ইয়াতে। এতিয়া আমি দৰ্শন কৰিমগৈ যিহেতু, আৰু দৰ্শন কৰিবলৈ মানে ডাইৰেক্ট আপোনালোকক দৰ্শন কৰাই দেখুৱামগৈ ইয়াত। এতিয়া দেখুৱাই নিদিওঁ, অকণমান ৱেইট কৰক, আপোনালোকক দেখুৱামগৈ। যিহেতু তাত একদম এতিয়া আৰতি হ'ব ৰাতি, সেইকাৰণে আমি একদম পূৰা আবেলি টাইমত ওলাই আহিছোঁ। মৰ্ণিং আমি দৰ্শন নাই কৰা, সেইবাবে আমি ৰাতি ওলাই আহিছোঁ, মানে আবেলি টাইমত ওলাই আহিছোঁ। 4টাৰ পৰা খোলা থাকিব 9টালৈকে। তো আৰতি চাম, আৰতি চাই পেলাই কি কিনো হয় সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। তো এইপিনে পূৰা পিতলৰ বস্তু চস্তু আছে, কাঁহ আছে, ষ্টীল, এনেকৈ বহুতখিনি বস্তু আছে। ৰুদ্ৰাক্ষৰ মণি আৰু ডম্বৰু, ভোলে বাবাৰ এয়া পূৰা মণি চনি আছে ইয়াতে দেখিব পাৰিছে। আৰু এইপিনে এইখনেই বজাৰ, গৰম কাপোৰ। আৰু যিহেতু ইয়াত বহুতখিনি বেছি ঠাণ্ডা, মোৰ জেকেট নাই পিনে বাৰু, আমি মাধুৰ্য মাহী জেকেট পিন্ধি আছে, মানে জেকেটটো নাই পিনে মানে কমফৰ্ট লগা নিজকে লগা নাই, মানে মই ঠাণ্ডা জেকেট যে আছোঁ তেনেকুৱা লগা নাই, সেইকাৰণে মানে পিন্ধা নাই। আৰু এইপিনে পূৰা জেকেট চেকেট দেখিব পাৰিছে। এইপিনে খোৱা বস্তু, এইপিনে ৰঙালাওটো কালাৰ দেখিছোঁ, কমলা পূৰা। আৰু এনেকৈ চাই পূৰা আহি আছোঁ। আগলৈনো কি কি হয় সকলোবোৰ দেখুৱাই থাকিম। ব'লক আৰু আগলৈ গৈ থাকোঁ, কিনো আছে কিনো নাই সকলোবোৰ দেখুৱাই গৈ থাকিম। যিহেতু আছোঁ উত্তৰাখণ্ড দেৱভূমি বদ্ৰীনাথত, তো যি পাওঁ সকলোবোৰ দেখুৱাই যাম। ব'লক আৰম্ভ কৰি দিওঁ আজিৰ ভিডিঅ'টো, ব'লক। আহি একদম বদ্ৰীনাথৰ ফ্ৰণ্টতে আছোঁ, আৰু ইয়াতে ভাবিলোঁ প্ৰসাদ লৈ লওঁ। এয়া দেখিছে প্ৰসাদ, এয়া প্ৰসাদ ইয়াৰ পৰাই ল'ব লাগিব। আৰু ইয়াৰ ফ্ৰণ্টত আছে অলকনন্দা, আৰু অলকনন্দা দেখিব পাৰিছে ধুনীয়াকৈ বৈ আছে। আৰু এয়া পাহাৰখন একদম ধুনীয়া, পাহাৰখন একদম দেখিব পাৰিছে, ডাৱৰ লাগি আছে। আৰু এইপিনে দোকান। আৰু ইয়াৰ পৰাই আমি প্ৰসাদটো লৈ লওঁ। আমি দুইটাৰ ভিতৰত বেগ এটাকে লৈ লওঁ ন, নে কি? বেগ এটা লৈ লওঁ। তো ইয়াৰ পৰা এয়া অলকনন্দা, আৰু এইপিনে আছে গৰম পানীৰ মানে পুলটো, তাতে কাইলৈ আজি স্নান কৰিবলৈ নহ'লে, কাইলৈ আমি স্নান কৰিম গৰম পানীত। আৰু ব'লক বদ্ৰীনাথৰ গোটেই কিমানখিনি কি বস্তু আছে সকলোবোৰ কৈ আপোনালোকক দেখুৱাই যাম। আৰু ইয়াত দেখিব পাৰিছে ৰ'দটো চিকমিককৈ অকণমান দেখিছোঁ, খালি ৰ'দটো নোলায় ডাৱৰৰ পৰা, আৰু পাহাৰ ঢাক খাই আছে ডাৱৰে একদম। আৰু এইপিনে মানুহৰ ভিৰ একদম লাগি আছে, মন্দিৰতো মানুহ আছে পূৰা। এতিয়া মন্দিৰৰ ভিতৰলৈ যাম, প্ৰথম প্ৰসাদটো লৈ লওঁ, তাৰপিছত ইয়াৰ পৰা মন্দিৰৰ ভিতৰলৈ যাম। আৰু মনটো কেনেকুৱা লাগি আছে মই আপোনালোকক বুজাব নোৱাৰোঁ, মানে এটা বেলেগ অনুভূতি, মানে কি ক'ম, মানে একো বুজি পোৱা নাই, মানে একদম পূৰা মনটো ভাল লাগি আছে। কি ক'ম আৰু, ব'লক দেখুৱাই থাকোঁ কি আছে, সকলোবোৰ দেখুৱাই গৈ থাকিম আপোনালোকক, ব'লক। এনেকৈ আহি আছোঁ, আহি পেলাই মন্দিৰৰ একদম দুৱাৰমুখত পালোঁহি। দুৱাৰমুখত মানে আপোনালোকক দেখুৱাই দিছোঁ, এখন দুৱাৰমুখ দেখিব পাৰিছে নহয়। সোমাই যাম আছোঁ। আৰু এইপিনে অলকনন্দা, আৰু এইপিনে ভিউটো অলপ চাওক,
ডাৱৰে ঢাক খাই আছে একদম পাহাৰ দেখিব পাৰিছে ন ডাৱৰে একদম ঢাক খাই আছে আৰু এইপিনে কিবা আছে ইয়াত যিহেতু দেখিব পাৰিছে বজাৰ 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 আৰু ইয়াতে একদম মানে প্ৰসাদ চসাদ লে ইয়াতে প্ৰসাদ চসাদ আৰু এপিনে উঠি যাওঁ ইয়াৰ বাবাজী ৰৈ আছে পূৰা আৰু এয়া মানুহক কষ্ট দিছে সেইটো আচলতে আমি খোজকাঢ়ি আহিছোঁ যিহেতু এনেকৈ না আমি কষ্ট দিব নিবিচাৰোঁ জীৱ জন্তু হওক জীৱ জন্তু ঘোঁৰাত উঠি অহাটো ঘোঁৰাটো কিমান কষ্ট পায় ন গাইছ সেইবাবে আমি ঘোঁৰা চোৰা মানুহ মানে হেৰিয়ত অহা নাই নিজে আহিছোঁ যিহেতু আৰু এয়া দেৱভূমি বদ্ৰীনাথ একদম ফ্ৰণ্টত আৰু এইপিনে মানুহ দেখিব পাৰিছে পূৰা মানুহ ফুল মানুহ ইয়াতে পূৰা ফুল চবে ভিডিঅ' চিডিঅ' বনোৱাত একদম ব্যস্ত আৰু এয়া হৈছে দেৱভূমি বদ্ৰীনাথ জয় ভোলে আৰু ইয়াৰ ভিউটো এইটো একদম বদ্ৰীনাথৰ ফ্ৰণ্টত আৰু মানুহ দেখিব পাৰিছে এইটো বজাৰ চজাৰ আৰু ধেৰ আছে মানুহ একদম মানুহৰ ভিৰ একো মানে মানুহৰ কথা কি ক'ম সকলোবোৰ একদম মনটো চাগে সকলোৱে বেলেগ হৈ আছে যিহেতু দেৱভূমিত আছে মানে দেৱতাৰ ভূমি আৰু এইপিনে একদম ধুনীয়া ধুনীয়া জেগা ধুনীয়া ধুনীয়া ফিল হৈ আছে ধুনীয়া ধুনীয়া একদম কি ক'ম আৰু মানে ফিল্ডটো বেলেগেই হৈ আছে মানে বুজাব নোৱাৰোঁ কেনেকুৱা হৈ আছে আৰু এইপিনে প্ৰসাদ চসাদ আৰু এইপিনে দেখিব পাৰিছে মানুহ আৰু ফুল চুল পূৰা বাজি আছে একদম কি বুলি ক'ম আৰু সকলোৱে একদম ধুনীয়া লাগিছে যিহেতু আৰু ই এতিয়া ফুট ল'ব পংকজে ফুট ল'ব এতিয়া এৰিব পাৰিছে একদম ধুনীয়াকৈ একদম ছোৱালীয়ে হয় ন টিকলাজনী একদম পূৰা ধুনীয়াকৈ লগাই দিছে এইপিনে দেখিব পাৰিছে বাহ বাহ বঢ়িয়া पिनेও ढेर पोवाली আছে तू फेमस हो जाएगा बेटा एकदम এতিয়া আৰু ভিতৰলৈ যাওঁ পূজা আৰ্চা কিনো হৈ আছে চাওঁগৈ সকলোবোৰ আৰু এইপিনে পূজা আৰ্চা কৰোঁগৈ আপোনালোককো দেখুৱাম যদি ভিতৰত কেমেৰা এলাও আছে তেন্তে ইয়ালৈকে কেমেৰা এলাও আছে এতিয়া ভিতৰতো কেমেৰা এলাও থাকিব একো নাই চাওঁ কি হয় সোধোঁ ইয়াতে দিবনে নিদিয়ে আৰু এইপিনে পোৱালীজনীয়ে লগাই দিছে আৰু ইয়াৰ পৰাই ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ ব'লক তেন্তে গৈ থাকোঁ নে কি কয় গাইছ ব'লক ভিতৰত কি কিনো হয় সকলোবোৰ দেখুৱাই দিওঁ আৰু এইপিনে মানুহে মূৰত কিবা এটা লৈ আহিছে হয়তো কিবা পুথি হ'ব পাৰে সেয়া দেখিব পাৰিছে মূৰত লৈ আহিছে আৰু কি কিনো হয় সকলোবোৰ দেখুৱাই যাম ব'লক ভিতৰলৈ যাওঁ এতিয়া ব'লক হৰ হৰ মহাদেৱটো ইয়াৰ পৰা এটা কাৰ্ড দিছে মানে কাৰ্ড মানে চিক্কা হয় এইটো দেখিব পাৰিছে আৰু ইয়াত আছে আপোনাৰ দেখুৱাই দিছোঁ মই গংগোত্ৰী যমুনোত্ৰী আৰু এইপিনে চিক্কা দুটা ইয়াৰ আৰু পিছপানে আছে বদ্ৰীনাথজী আৰু কেদাৰনাথজী এইটো চিক্কা হয় আৰু এইটো এটা এক্সট্ৰা মানে হেৰি হয় এইটো আমি মানে এইটো পূজা গাইজ মানে কি হ'ল বদ্ৰীনাথৰ ভিতৰ ভাগত মানে কেমেৰা এলাউড নাই কেমেৰা মানে ভিডিঅ' বনাব নিদিয়ে ফটো মাৰিব নিদিয়ে একো কৰিব নিদিয়ে সেইবাবে ভিডিঅ'টো কৰা নহ'ল আধাতে সামৰিবলগীয়া হৈছিলে বেয়া নাপাব আকৌ বাহিৰলৈ ওলাই আহিছোঁ তাত প্ৰসাদ দিলোঁ মানে শৰাই দিলোঁ দি পেলাই আকৌ আমাৰ শৰাই তাৰ পৰা ঘূৰাই দিছে মানে প্ৰসাদ যোনটো আমাৰ ঘৰলৈ লৈ যাম যিহেতু আৰু কি ক'ম গাইজ মানে মোৰ নিজৰে বিশ্বাস হোৱা নাই এনেকুৱা এটা জেগাত আছোঁ বুলি মানে নিজৰে বিশ্বাস হোৱা নাই এইপিনে চাওকচোন বদ্ৰীনাথ যি আৰু এইপিনে ডাৱৰ হৈ আছে পূৰা আৰু এইপিনে দেখিব পাৰিছে এইপিনে দোকান চোকান আছে ইয়াতে দোকানৰ এয়া আমি গংগা পানী উঠাবলৈ মানে
মানে কিবা এটা বস্তু লৈছোঁ মানে বস্তু মানে কি জগ টাইপৰ এটা সেইটোৱেদি আমি মানে অকণমান গংগাৰ পানী লৈ যাম যিহেতু ইয়াৰ পৰা চৰি দেই গংগাৰ নহয় অলকনন্দাৰ অলপ পানী লৈ যাম অলকনন্দাৰ পৰা অলপমান পানী আমি লৈ যাম যিহেতু অসমৰলৈকে চাওঁচোন ইয়াৰ তললৈ যাব পাৰোঁনে নোৱাৰোঁ যদি যাব পাৰোঁ তেন্তে ল'ব পাৰিম আৰু ইয়াত গৰম পানীও আছে যিহেতু আজি স্নান কৰিব নোৱাৰিলোঁ আপোনালোকক কৈছিলোঁ অকণমান আগত কিন্তু কাইলৈ আমি স্নান কৰিম গৰম পানীত আজি স্নান কৰা নহ'লে আজি যিহেতু প্ৰথম দিন আমি ভবাও নাছিলোঁ সেইবাবে স্নান কৰা নাহিলে আৰু এইপিনে ভিউটো অকণমান দেখাই দিছোঁ আপোনালোকক আৰু এইপিনে অলকনন্দা পূৰা বৈ আছে আৰু এইপিনে ডাৱৰ মানে পাহাৰটো ডাৱৰৰ ভিতৰত সোমাই আছে আৰু মেঘৰ ভিতৰত কি ক'ম আৰু ধুনীয়া এটা পৰিৱেশ ধুনীয়া এটা জেগা ধুনীয়া কেনেকুৱা লাগিছে ভাইহঁত হা মজা নে কি ক'বা গংগা নহয় অলকনন্দা জল হওক বাৰু মই কিন্তু গংগা বুলি কৈছিলোঁ যিহেতু নামটো অলকনন্দা গংগাৰে অংশ হ'ব পাৰে ইয়াৰ পৰাই পানী উঠাই ল'ম যিহেতু ব'লক তেন্তে পানীটো ইয়াৰ পৰা অকণমান উঠাই লওঁ উঠাই পেলাই আপোনালোকক দেখুৱাই আছোঁ কি কিনো আছে আগেদি পাৰিলাহেঁতেন এইফালে দিয়ে পাৰিবি ব'লক আগলৈকে যাওঁ দেখুৱাওঁ কি হ'ব আৰু মানে ভবাতকৈ বহুত গুণৰ বেছি ভাল লাগি আছে মানে গাৰ নোম শিয়ৰি গৈছে মানে মন্দিৰৰ ভিতৰত সোমাই পেলাই মানে গাৰ নোমৰ কথা কি ক'ম এইপিনে দেখিছে অলকনন্দা বৈ আছে আৰু ইয়াৰ অলপ পানী লৈ যাম আৰু যিহেতু মোৰ পেহী ছোৱালী যোনজনী নগাঁৱত থাকে মানে মোৰ বা হয় তাই মানে অলপ অসুখ হৈ আছে মানে তাই কৈছে যে তাৰ পৰা অলপ পানী লৈ আহিবি পানী লৈ পেলাই মোলৈ লৈ আহিবি অলপ তাইৰ কাৰণেও অলপ লৈ যাম মই ঘৰৰ কাৰণেও অলপ লৈ যাম আৰু আপোনালোকৰ আমাৰ ওচৰৰ পাজৰে যিমানখিনি আছে সকলোবোৰ আহিব অলপ পানী মই দি পঠিয়াম বেছি ওজনৰ নিব নোৱাৰোঁ অলপ যিমান পাৰোঁ লৈ যাম আপোনালোকৰ কাৰণে আপোনালোকে আহিব আৰু ইয়াৰ পৰা অলপ পানী এতিয়া উঠাই ল'ম যিহেতু মানে ভাল লাগিছে মনটো আৰু এইপিনে অলকনন্দা ধুনীয়াকৈ গৈ আছে দেখিছে কিমান স্পীডত গৈ আছে পানী কি ক'ম মানে ভাষা নোলোৱা গৈছে ইমানেই ভাল লাগিছে গাইজ ইমানেই ভাল লাগিছে মই কথা ক'বলৈ মানে ভাবি পোৱা নাই মই আপোনালোকক কিহে বুজাওঁ কিহে কওঁ মানে কি বুলি মই আপোনালোকক কওঁ মানে মনটো কেনেকুৱা লাগি আছে মানে মনটো কি ধৰণে ফিল হৈ আছে মানে মই আপোনালোকক বুজাব নোৱাৰোঁ ইমান এটা ধুনীয়া এটা জেগা ইমান এটা ধুনীয়া পৰিৱেশ ইমান এটা ধুনীয়া ইয়াত সকলোবোৰ মানুহ ভাল সকলো মানুহ মানে মিলিব পাৰে আমি যেতিয়া মানে তাত কালি মানে পাইছিলোঁ সি আমাক কৈছে आसाम के लोग हो आप लोग हाँ आसाम तो बहुत अच्छा जगह है वहाँ पे तो हम लोग गया हूँ बहुत अच्छा पहाड़ है बहुत अच्छा जगह है बहुत आदमी लोग बहुत अच्छा है মানে এনেকৈ কৈছে আৰু মানে মানুহখিনি তাৰ বহুতখিনি ভাল বহুত মানে ছাপোৰ্ট কৰে মানুহক অসমৰ কথা এনেকৈ ক'লে মনটো বহুত ভাল লাগে আৰু ইয়াৰ মানুহখিনিও বহুত ছাপৰ্টিং বহুত আপোনালোকক মানে কি ক'ম কালি আমি ৰুম বিচাৰিছিলোঁ ৰুম বহুত দাম কৈছিলে তাৰপিছত এজন মানুহে আহিলে সেইজন মানে ৰুমটো ইমান এটা ভাল নহয় যদিও মানে বহুতখিনিয়ে ভাল একদম মানে থকা মেলাৰ বাবে আমাৰ কাৰণে বহুতখিনি ভাল বহুতখিনি মানে তাত মানে বহুতখিনি মানে লেট চেপৰ পৰা আদি কৰি গাঁৱৰ ওচৰৰ পৰা মানে কোমল আৰু মানে একদম বিচনা টাইপ মানে বিচনা নাই কিন্তু তলতে বেডিং হয় মেটেচ আছে একদম ধুনীয়া একদম ধুনীয়াকৈ আমাক থাকিব দিছে তাতে ৰাতিপুৱা চাহ দিয়েহি আৰু মানে আৰু ৰাতি মানে আমাক ইয়াৰ আশ্ৰমতে কৈছে তোমালোকে পইচা খৰচ কৰিব নালাগে আশ্ৰমতে তোমালোকে খিচিৰি দিব তোমালোকে খিচিৰি খাবা আৰু খিচিৰি খাই তোমালোক এনেও কিবা এটা আমি খাবলৈ পালেই হ'ল দিনতো পায় ৰাতিও পায় ইয়াত খাবলৈ আশ্ৰমত আমি ইয়াতে খাম আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ পংকজে এয়া পূৰা পানী তুলি আছে যিহেতু দেখিব পাৰিছে ইয়াৰ পৰা আমিও তুলি ল'ম আৰু এইপিনে মানুহ আহি আছে ইয়াৰ পৰা পানী নিবলৈ একদম ধোঁৱা ওলাই আছে দেখিছে নহয় আৰু তাৰপিছত এতিয়া আপোনালোকক মই লৈ যাম গৰম পানী য'ত আছে মানে গৰম পানী তালৈ লৈ যাম গৰম পানী দেখুৱাম আৰু বৰষুণ দি আছে গাই ইয়াত তলত চাওক বৰষুণ দি আছে টুককৈ বৰষুণ পৰি আছে আৰু
ব'লক গৰম পানী তালৈ যাওঁ, দেখুৱাওঁগৈ। মই পানীটো তুলি লওঁ যিহেতু গৰম পানী মই আপোনালোকক দেখুৱাম। ব'লক তেন্তে। এতিয়া আহিছোঁ গৰম পানী পুলটোলৈ, য'ত মানে গৰম পানী মানে তাতে থাকে। ক'ৰ পৰা আহে সেইটো আজিলৈকে কোনেও গম নাপায়। সেইটো মানে চায়েন্সেও আজিলৈকে উলিয়াব নোৱাৰিলে ক'ৰ পৰা এই গৰম পানীটো আহে। আৰু এইপিনে অলকনন্দাৰ পূৰা ঠাণ্ডা পানী, আৰু এইপিনে একদম অলকনন্দাৰ গৰম পানী। ক'ৰ পৰা আহে সেইটো কোনেও নাজানে। ইয়াত দেখিব পাৰিছে একদম গৰম পানী, একদম অলপ চুই চাওঁ। গৰম আছে নে ভাই? গৰম আছে, গৰম আছে, গৰম আছে। এয়া একদম অলপ চুই ল'লোঁ, একদম গৰম পানী আছে দেই, গৰম গৰম। এয়া মানুহে পূৰা ধুই আছে দেখিছে। এতিয়া পংকজে ধুব যিহেতু। গৰম গৰম পানী ইয়াৰ পৰা ক'ৰ পৰা ওলায় সেইটো কোনেও নাজানে আজিলৈকে, কিন্তু পূৰা গৰম পানী। যেনেকৈ আমি গেছত ষ্টীলৰ বাচনত তেনেকৈ গৰম কৰোঁ, তেনেকৈ গৰম পানী একদম উতলি উতলি আছে পানী, একদম পূৰা গৰম। একদম আপোনাক কি ক'ম, গৰম, বহুত গৰম যিহেতু একদম গৰম। এইপিনে একদম ধুই আছে পূৰা ভৰি হাত, আৰু এইপিনে অলকনন্দা। আৰু এইভাগ পাথৰৰ বহুতখিনি মহিমা আছে। এইটো হৈছে নাৰদ চিলা, দেখিব পাৰিছে নাৰদ চিলা। এয়া দেখিব পাৰিছে, লিখিত আছে নাৰদ চিলা। আৰু নাৰদ চিলাটো একদম গৰম পানী হেৰিয়াৰ লগত ফিক্স বুলিয়ে ক'ব লাগিব, ফিক্স হৈ আছে। আৰু এয়া দেখিছে, এয়াই হৈছে নাৰদ শিলা, মানে নাৰদৰ শিল হ'ব পাৰে, মানে নাৰদৰ কিবা হ'ব পাৰে। আৰু এইপিনে দেখিছে, এইপিনে বজাৰখন আছে, আৰু এইপিনেও ভূমিস্খলন যোনবোৰ হৈছিলে যে তাৰ পাথৰবোৰ পৰি আছে। এয়া গৰম পানী, এয়া অলকনন্দা চেঁচা পানী, এয়া গৰম পানী, আৰু এয়া নাৰদ চিলা। আৰু আগৰ কিবাগৰ নামটো মই ভালকৈ নাজানো, ইয়াৰ মানুহবোৰে জানে, কিন্তু আমিবোৰে নাজানো। ইয়াৰ ভিতৰতো আছে গৰম পানী, এয়া দেখিব পাৰিছে, এয়াও গৰম পানী, ধোঁৱা ওলাই আছে। ইয়াৰ ভিতৰতো এয়া গৰম পানী, ইয়াতো স্নান কৰিব পাৰিব। আৰু ইয়াত সকলোবোৰ আহি পেলাই ইয়াতে মানে ভৰি হাত ধুৱে, গা ধুৱে, ইয়াতে মানে সকলোৱে স্নান কৰে। আৰু বহুত গৰম পানী যিহেতু ভাল লাগে ধুই পেলাই চাগে সকলোৱে। আমিও কাইলৈ ইয়াতে ধুমহি আহি পেলাই, ইয়াতে মানে ধুই পেলাই মানে আমাৰো মনটো সন্তুষ্টি এটা পাম বুলি ভাবিছোঁ, যিহেতু ইয়াতে ধুমি কাইলৈ আহি পেলাই। আৰু এইপিনে অলকনন্দাৰ অকণমান দেখাই দিছোঁ আপোনালোকক। এইভাগ শিলৰ নাম কি নাজানো, কিবা এটা কৈছিলে, নামটো মই পাহৰি থাকিলোঁ যিহেতু। আৰু এইপিনে অলকনন্দাৰ পূৰা ঢৌ দেখিছে নহয়, একদম সৈফালৰ পৰা আহি আছে। এইপিনে একদম গৈ আছেগৈ পাহাৰৰ মাজে 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 মাজে। আমি এতিয়া বহুত ওপৰত আছোঁ, বহুত ওপৰত এয়া গৈ আছে, কিন্তু বহুত তললৈকে আছে পাহাৰ। আমি বহুত গুণৰ ওপৰত আছোঁ। আৰু এইপিনে মানুহ এইপিনে ধোঁৱা ওলাই আছে দেখিব পাৰিছে। এইপিনে মানুহে গা ধুই আছে, এয়া দেখিছে। একদম কি ক'ম আৰু, মনটো বহুতখিনি ভাল লাগি আছে, বহুতখিনি দুখো লাগি আছে। কি বুলি ক'ম, মই একো বুজাব নোৱাৰোঁ, যিহেতু মানে মোৰ একো ভাবি পোৱা নাই মানে কি বুলি ক'ম মানে। সেইকাৰণে দৰ্শন যে কৰিব পালোঁ, সেইখিনিয়ে বহুত। কেদাৰনাথ কেতিয়া অ'পেন হ'ব একো নাজানো, যিহেতু বন্ধ হৈ আছে লেণ্ডশ্লাইডৰ কাৰণে। আৰু তাতো পূৰা পানী হৈ আছে, এটা ৰাস্তা পূৰা ভাগি গৈছে, যিহেতু বহুতখিনি দুখ লাগিছে কেদাৰনাথ দৰ্শন কৰিব নোৱাৰাৰ কাৰণে। কিন্তু বদ্ৰীনাথ দৰ্শন কৰিব পালোঁ, কেদাৰনাথৰ আধা। আৰু এইপিনে কিবা এটা ফল লাগি আছে, যিটো ফলৰ নাম আমি চিনি নাপাওঁ, কি ফল চিনি নাপাওঁ। এইটো মনটো বহুত ভাল লাগি আছে, বহুত দুখো লাগি আছে, যিহেতু আমি কৈছোঁৱে যে কেদাৰনাথ দৰ্শন কৰিব নাপালোঁ। আৰু এইপিনে এয়া গৰম পানী ঢৌ দেখিছে নহয়, পূৰা ঢৌ ওলাই আছে, মানে ধোঁৱা ওলাই আছে। আৰু এয়া চব, এয়া পূৰা বুলবুল উঠি আছে দেখিছে। আৰু কি ক'ম, বহুত ভাল লাগিছে, কিন্তু দুখো লাগিছে সিমানে। মানে একো বুজাব পৰা নাই মই, মানে কি যে দুখ লাগিছে মানে। মই কেদাৰনাথ মানে মোৰ মেইন পইণ্ট আছিলে মহাদেৱৰ
মহাদেৱক বহুতখিনি বিচাৰোঁ মনে পৰা, সেইকাৰণে মানে কেদাৰনাথ দৰ্শন কৰিবলৈ বহুতখিনি দুখ লাগিছে। বাকী ব'লক কি আছে আৰু কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। ব'লক তেন্তে গৈ থাকোঁ। গাইজ মোৰ বেক চাইডে দেখিব পাৰিছে নহয় জন্নত, এয়াই হৈছে দেৱভূমি বদ্ৰীনাথ। পূৰা দেখিব পাৰিছে, মই আপোনালোকক একদম সম্পূৰ্ণকৈ দেখাই দিছোঁ। দেৱভূমি এয়াই বদ্ৰীনাথ, আৰু ইয়াৰ ফ্ৰণ্টতে ৰৈ আছোঁ, আৰু ইয়াত মানুহৰ ভিৰ চাওক, একদম চব মানুহ, আৰু এইপিনে পাহাৰ দেখিব পাৰিছে নহয়, আৰু এইপিনে পূৰা বেছি আছে বস্তু। ইয়াতে সিহঁতি ফটো লৈ আছে, যিহেতু মই বোলো ভিডিঅ'টো ব্লগৰ কাৰণে। আৰু ইয়াত বহুতখিনি মানুহ আছে, অসমৰ মানুহ বহুত আছে। আৰু এইটো চাওকচোন ৱাটাৰফল দেখিছে, আৰু এইপিনে কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে, খটখটি বনাব পাৰে, এইপিনে দেখিছে নহয়। আৰু এইপিনে জান্নাত কি ক'ম, মনটো বহুতখিনি ভাল লাগি আছে, বহুতখিনি ভাল, আৰু বহুতখিনি দুখ লাগি আছে, কাৰণ কেদাৰনাথ দৰ্শন কৰিব পাৰোঁ ন, কৈছোৱে কোনো ঠিক নাই, সেইবাবে বহুতখিনি দুখ লাগি আছে, একদম দুখৰ মাজতে। আৰু ইয়াৰ পৰা ইয়ালৈ আহি চকুন একদম মনটো ভাল লাগি গৈছে, একদম মানে কি ক'ম আৰু, বহুত কথা ইয়াত সোমাই আছে, বহুতখিনি কথা আমি নাজানো, সেইকাৰণে আপোনালোকক ক'বও পৰা নাই। কিন্তু দেৱভূমি বদ্ৰীনাথত আহি মোৰ মনটো বহুতখিনি ভাল লাগিছে, আৰু সকলো অসমবাসীৰ কাৰণে, মোৰ মা দেউতাৰ কাৰণে, মোৰ গাঁওবাসীৰ কাৰণে, সকলোৰে কাৰণে ইয়াত প্ৰসাদ দিলোঁ, সকলোৰে কাৰণে বদ্ৰীনাথত চৰণ চুলোঁ, সকলোৰে কাৰণে অলপমান আশীৰ্বাদ লৈ বদ্ৰীনাথৰ আপোনালোকলৈ এই ভিডিঅ'টোৰ যোগেদিয়ে পঠিয়াই দিছোঁ। আপোনালোকে ইয়াৰ পৰাই দৰ্শন কৰি লওক, এয়াই বদ্ৰীনাথ দেৱভূমি। আৰু ইয়াতে আপোনালোকলৈ প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে যাতে মংগল হওক, সকলোৱে যাতে ভাল হওক, সকলোৰে দিনবোৰ যাতে সুখেৰে যাওক, মোৰ মা দেউতা সকলোবোৰ যাতে, মা দেউতা হওক, মোৰ গাঁওবাসী হওক, সকলোবোৰ সুখে থাকে, মই নিজে সুখে থাকোঁ, সকলোকে হহুৱাব পাৰোঁ, সকলোকে সুখত ৰাখিব পাৰোঁ, সকলোলৈকে একদম বহুত প্ৰাৰ্থনা কৰি ইয়াতে মানে প্ৰাৰ্থনা কৰি ইয়াৰ বাহিৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ, মানে ইয়াৰ পৰা ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু আপোনালোক চিন্তা নকৰিব, আপোনালোকৰে বহুতখিনি আশীৰ্বাদ, অসমৰ কাৰণে প্ৰসাদ আৰু জল লৈ গৈছোঁ ইয়াৰ পৰা, আপোনালোক আহিব, মই অলপ হ'লেও সকলোকে দিম, সকলো আহিব, সকলোকে মই দিম। আৰু এতিয়া আমি ফটোশ্বুটটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, ব'লক। তো গাইজ, যিহেতু আমি আছোঁ এতিয়া বদ্ৰীনাথত, মোৰ বেক চাইডে দেখিব পাৰিছে বদ্ৰীনাথ, আৰু ইয়াত এটা মই কথা ভাবিলোঁ, যিহেতু আমি অসমৰ তিনিটাই, অসমৰ এটা কিবা গান গাব পাৰি নেকি, অসমৰ এটা সংগীত, অসমৰ জাতীয় সংগীত। তো মই ভাবিছোঁ অইন গান গোৱাতকৈ বা সংগীত গোৱাতকৈ মই ভাবিছোঁ জাতীয় সংগীতটোকে অলপ আওৰাই দিওঁ বদ্ৰীনাথৰ ফ্ৰণ্টত। তো আপোনালোকেও সকলোৱে জানে জাতীয় সংগীতটো, আপোনালোকে সকলোৱে চাগে সেয়া স্কুলত চাগে আগতে গাই আহিছে। অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুনিৰ দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। তো এনেকৈ অলপ সোঁৱৰাই দিলোঁ আমাৰ জাতীয় সংগীতটো। অসমীয়া, তো বহুতখিনি ভাল লাগিছে, সকলোবোৰ দৃশ্য একদম মনোমোহা, সকলোবোৰ দৃশ্য চাই মানে ভাল লাগিছে, সকলোবোৰ দৃশ্য মনত ৰখি গৈছে, আৰু এটা এটা কপি, যেনেকৈ আমি এখন ফটো মাৰোঁ, সেই ফটোখন 2 বছৰ 3 বছৰ পিছত যেতিয়া চাওঁ, যেতিয়া আমি কাৰোবাৰ লগত বহি থাকোঁ, কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ, যেতিয়া আমি চাওঁ তেতিয়া সেইটো এটা বেলেগ ফিল হয় নাই যে এইটোত আমি গৈছিলোঁ। এনেকেই মোৰ মনত ৰখি গৈছে মানে এখন ফটো বদ্ৰীনাথজীৰ।
সেই ফটোখন কেতিয়াও মনৰ পৰা আঁতৰ নহয়। বহুতখিনি ভাল লাগিছে, বহুতখিনি ধুনীয়া লাগিছে। এইটো মানে এইখিনি কথা কেতিয়াও পাহৰিব নোৱাৰোঁ, এইখিনি দৃশ্য কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সকলোৱে কমেণ্টত জয় বদ্ৰীজি বুলি ছেভ কৰি দিব, হৰ হৰ মহাদেৱ। আৰু আগলৈ যি পাওঁ দেখুৱাই গৈ থাকিম। ব'লক তেন্তে আগলৈ গৈ থাকোঁ। গাইজ, যিহেতু অসমৰ এটা পিক আপ লাইন আছে নহয়, আপোনালোকে সকলোৱে তাতে কয় মানে বাহিৰৰ দেশত গ'লে, বাহিৰৰ ইয়াত গ'লে সকলোৱে কয় যে মই অসমৰ হয়। আৰু অসমৰ এটা পিক আপ লাইন আছে, সেইটো আমি তিনিওটাই ক'ম। সকলোৱে জয় আই অসম। তো কি ক'ম অসমৰ কথা, যিহেতু অসমৰ ল'ৰা, তো ইয়াত অকণমান আমাৰ পিক আপ লাইনটো কৰিলোঁ নে কি কওঁ? জয় আই অসম, জয় আই অসম। তো ব'লক আৰু কি পায় আমি এতিয়া মন্দিৰৰ পৰা ওলাই দিওঁ, যিহেতু বাহিৰত কিনো আছে সকলোবোৰ আপোনালোকক দেখুৱাওঁগৈ। ব'লক তেন্তে গৈ থাকোঁ নে কি কয় গাইজ? বাহিৰতনো কিনো আছে আপোনালোকে চাওক, আপোনালোকে আহিলে গম পাব ক'ত কেনেকৈ কি দাম হয়, ক'ত কেনেকৈ কি ল'ব পাৰি সস্তাত, সকলোবোৰ মই আপোনাক দেখুৱাই দিম। আৰু এইপিনে পূৰা ডাৱৰে পাহাৰ ঢাকি দিলে, অথনি আধাটো ওলাইছিলে, এতিয়া সম্পূৰ্ণ ঢাক খাই গ'ল। যিহেতু ব'লক তেন্তে তললৈ যাওঁ, তলত কি আছে এতিয়া গাইজ টাইমটো চাই লওক, 6:22 আৰু 6:22 পূৰা একদম ডাৱৰ হৈ গ'ল। পোহৰ হৈ আছে বাৰু, কিন্তু পূৰা ডাৱৰে ঢাকি পেলালে। যিহেতু ব'লক এতিয়া বাহিৰলৈ যাওঁ, কি আছে সকলোবোৰ দেখুৱাই থাকিম। ব'লক তেনেদৰে আহি থাকোঁতে আকৌ একদম ভাল খবৰ এটা, অসমৰ মানুহ দুজন লগ পালোঁ, একদম নগৰে হয়। আৰু এইপিনে দেখিব পাৰিছে একদম কেনেকুৱা, আকৌ লগ পালে দেই, নেক্সট টাইম জয় বদ্ৰীজি, জয় বদ্ৰী বিশাল, জয় বদ্ৰী বিশাল, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় বদ্ৰী বিশাল কি, জয় বদ্ৰী বিশাল কি, হৰ হৰ মহাদেৱ। তো গাইজ এনেদৰে অসমৰ মানুহ নকয় বাই 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 বাই, এওঁলোকেও দৰ্শন কৰিব গৈছে বদ্ৰীনাথলৈ। আৰু সিহঁতক বহুতখিনি ভাল লাগিলে লগ পাই। এতিয়া বাহিৰলৈ ওলাই যাওঁ, যিহেতু এইপিনে বজাৰ চজাৰ আছে দেখিছে নহয়। আৰু ইয়াত আপুনি যদি বস্তু কিনিবলৈ বিচাৰে তেন্তে ভালকৈ আপোনালোকে চাই চিতি কিনিব, ইয়াত নহ'ব আপোনালোকক ঠগি দিব পুতুককৈ। আমাকো ঠগিবলৈ চাইছিলে, কিন্তু নোৱাৰিলে, আমি বস্তুটো নল'লোঁ, সেইবাবে ঠগিব নোৱাৰিলে। কিন্তু পুতুককৈ ঠগ খাই যাব, কাৰণ যিহেতু ইয়াত দা দামবোৰ বহুত বেছি কৈ দিব। প্ৰথম আপুনি একেবাৰে যদি সস্তা পৰা কৈ আহে তেন্তে সিহঁতে এৰি দিব। আপুনি যদি বস্তুটো আধাতকৈ কম দাম কৰি পেলাই যদি এৰি থৈ গুচি আহে, তেতিয়া সিহঁতি নিজে আকৌ মাতি নিবহি আপোনাক, আহক লওঁহি বস্তু ল'ব পাৰিব। সিমানটো দামতে আপোনালোকে পাই যাব, খালি কথাখিনি ক'ব জানিব লাগিব। এতিয়া আগলৈ কিনো আছে দেখুৱাই গৈ থাকিম আপোনালোকক। ব'লক চাই থাকক আপোনালোকৰ ভিডিঅ'টো, আপোনালোককো দেখুৱাই গৈ থাকিম কি কিনো হয় কি কি নহয়। ব'লক।